ঘৰৰ তলত পানী, ওপৰত পানী নহয়, ঘৰৰ তলত আৰু হয়তো অলপ বাহিৰলৈ সোমাই যাব চাগে। ঘৰৰ ভিতৰত এই গৰু গাই অৱস্থা নাই, ক'ত কি খাব কি নাখাব। মানুহৰ পানী খোৱা সুবিধা, দমকলৰ কলৰ পানী অসুবিধা, কলত পানী মাৰি আছে। Lights are lit and they're sweet on your embrace. One other thing I dare. Lights are out and there's time to your embrace. There's another dare. Lights are lit and they're sweet on your embrace. One other thing. স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। তো ইয়াতে দেখিছে বানপানী। তো আমাৰ ইয়াতে বহুত বানপানী হৈছে, মৰিগাঁও উত্তৰী বুলি কয়। তো চাই লওক কিমান বানপানী, চব চাইডে পানী পানী পানী। মই বৰ্তমান আছোঁ আপোনাৰ মেইন ৰাস্তাৰ ওপৰত। তো মেইন ৰাস্তাৰ ওপৰেদি পানী বৈ গৈ আছে। তাৰ চাই লগে গছ গছৰ কাষত মেইন ৰাস্তাৰ ওপৰত পানী। তো এইফালে মানুহে তাতে দেখিছে এইখন জাল দেখিছে, তাতে এখন ঘাটজাল বুলি কয়, ঘাটজাল ধৰি আছে মানুহে। এতিয়া জাল চাল ধৰি মাছ চাছ ইমান নাই, আগতে আহিছিলে, এইবাৰ বৰ্তমান পানীটোত খালি পানী। এই ঘাটজাল ধৰিছে, ইয়াতে আপোনাৰ ঘাটজাল বুলি কয়। এইখনে ঘাটজাল, বহুতে হয়তো চিনি নাপায় কি জাল, ইয়াতে এইখনে ঘাটজাল। মাছ চাছ ইমান নাই। হা? একো নকৰাকৈ তই কিয় হাঁহি আছ? খেলাখন ভিতৰত খেলিলে তাক খাই যোৱা নাই। মানুহ পানীৰ ওপৰেদি অহা যোৱা কৰিব লগা হৈছে। চাই লওক কেনেকুৱা পৰিস্থিতি হৈ গৈছে। ইয়াতে আপোনাৰ বহুত পানী হৈ গ'ল, বাইক চাইক পাৰ হ'ব নোৱাৰে। যোৱাকালিতো অলপ চলপ পাৰ হ'ব পাৰিছিলে, এতিয়াতো বহুত পানী হৈ গ'ল। এয়া চাওক পানী কিমান, একাঠো পানী। পানী চাই দিয়ক পানী। তাৰপিছত দেখুৱাই আছোঁ মানুহ ৰাস্তাত আছে, ৰাস্তাত এতিয়ালৈকে একো সাহাৰ্য পোৱা নাই। কি হয় আৰু চৰকাৰ কথা মই কেনেকৈ জানিম। পানী বহুত হোৱাৰ কাৰণে ঘৰৰ ভিতৰত পানী সোমাই গ'ল। পানী সোমাই যোৱাতে মানুহে ৰাস্তাত আহি ঘৰ সাৰি আছে। ৰাস্তাটো শান্তি দিয়া নাই, চাওক ৰাস্তাটো পানী, ইমান পানী বাঢ়িছে। ইয়াতে নহয় আৰু বহুত জেগাত পানী ডুবিছে। তাতে আপোনাৰ একঁকাল পানী হৈ গৈছে, চ' তাত যাব নোৱাৰিম। এয়া চাৰিআলি, আমাৰ চাৰিআলিত চাওক পানী। এই ৰাস্তাৰ ওপৰত পানীৰ ওপৰত দোকান চাওক, মানুহৰ সুবিধাৰ্থে কৰি দিছে। নহ'লে বজাৰ ক'ত পাব হে, মানুহেতো খাবই লাগিব ন। ত' এই ৰাস্তাৰ ওপৰত পানীৰ ওপৰত দোকানৰ ওপৰত শাক পাচলিৰ দোকান। ত' ইয়াত
এয়া চাওক পানীৰ ওপৰত ঘৰৰ ওপৰত মানুহ এই ভিতৰৰ ওচৰতে সোমাই গ'ল চাওক মানুহৰ অৱস্থা কি হ'ব এই ৰাস্তাৰ ওপৰত পানী চাই লওক খোজকাঢ়ি গৈ আছো পানীৰ ওপৰত ঘৰৰ ভিতৰত পানী সোমাইছে ৰাস্তাত ঘৰ বনাইছে ৰাস্তাত ঘৰ বনোৱাৰ পাছত আকৌ ৰাস্তাৰ ওপৰত পানী তো এতিয়া ক'ত যাব পানী এনেকুৱা অৱস্থা হৈছে চাই লওক এইখিনিতে এটা ঘৰ আছিলে এই তাতে ইয়াতে এটা ঘৰ আছিলে ঘৰটো ভাঙি এতিয়া ক'ত গৈছে নাজানো ইমান ওখ পানী উৎপাত চাওক ৰাস্তাটো থাকিব নোৱাৰা অৱস্থা মানুহ ইমানেই পানী বাঢ়িছে ৰাস্তাৰ ওপৰত ঘৰ কিবা কৰি আছে মানুহবিলাক সকলোতকৈ দুখ লগা কথা চাওক আমাৰ ঘৰত পানী আৰু অলপ বাহিৰলৈ হয়তো ভিতৰ সোমাই যাব আমিও আহিব লাগিব ৰাস্তাত তো এয়া চাওক আমাৰ ঘৰত পানী তো আজিলৈ সামৰিলোঁ ইমানে আৰু বাই